নমস্কাৰ বন্ধুসকল, আমি আজি এনে 7টা সিক্ৰেটৰ বিষয়ে কথা পাতিম, যিকেইটা সিক্ৰেট সাকসেসফুল হ'বৰ বাবে জনাটো বহুত দৰকাৰ। আৰু এই সিক্ৰেটকেইটা ডক্টৰ APJ আব্দুল কালাম ছাৰে নিজৰ ৰুমৰ ভিতৰতে বিচাৰি পাইছিল। নম্বৰ 1, ৰূপ। শটখনে কৈছে যে আমাৰ সদায় গোলবিলাক উচ্চ ৰাখিবা। আমাৰ নিজৰ লক্ষ্যটো যদি ডাঙৰ ৰাখোঁ তেতিয়াহে কিবা এটা আমি এচিভ কৰিব পাৰিম। নম্বৰ 2, ফেনখনে কৈছে তোমাৰ যিমান বিপদ নহওক, যিমানেই বিপদ নহওক লাগিলে তুমি সেই বিপদৰ সময়ত নিজৰ মাইণ্ডটো সদায় ঠাণ্ডা ৰাখিবা, সদায় ঠাণ্ডা দিমাগেৰে কাম ল'বা। নম্বৰ 3, ক্লক। ঘড়ীটোৱে কৈছে যে আমাৰ প্ৰত্যেকটো ছেকেণ্ডেই বহুত মূল্যৱান, কাৰণ সময় এবাৰ যোৱাৰ পিছত কেতিয়াও উভতি নাহে। গতিকে প্ৰত্যেকটো ছেকেণ্ডেই আমি নিজৰ ভাল কামত লগোৱাটোহে বহুত জৰুৰী। নম্বৰ 4, কেলেণ্ডাৰখনে কৈছে যে তুমি সদায় আপ টু ডেট ৰাখা, কাৰণ এই পৃথিৱীখন, এই সমাজখন প্ৰত্যেক ছেকেণ্ডতেই বদলি হৈ গৈছে। গতিকে তুমি সদায় নতুন নতুন কিবা কিবি শিকি থাকা আৰু সদায় আপ টু ডেট হৈ থাকা। নম্বৰ 5, মেৰৰ। চিচাখনে কৈছে যে আমি যিকোনো এটা কাম কৰাৰ আগত তাক সদায় ভাল বেয়াটো সদায় বিচাৰ কৰি ল'ব লাগে, কাৰণ বেয়া কামে তোমাক সদায় বিপদত পেলাব। নম্বৰ 6, খিৰিকীখনে কৈছে তুমি ৰুমৰ পৰা বাহিৰলৈ ওলাই এই পৃথিৱীখন চাবলৈ শিকা, কাৰণ এই পৃথিৱীখন আমাৰ বহুত সুন্দৰ। ইয়াৰ পৰা আমি শিকিবলগীয়া বহুত কিবা কিবি আছে। নম্বৰ 7, দৰ্জাখনে কৈছে যে ছাকচেছ এচিভ কৰিব বিচাৰোঁ তেন্তে আমি সদায় নিজকে হাৰ্ডৱৰ্কৰ ফালে পুছ কৰি থাকিব লাগিব আৰু হাৰ্ডৱৰ্কৰ লগতে স্মাৰ্ট ৱৰ্কো কৰিব লাগিব। তেতিয়াহে আমি জীৱনত সদায় ছাকচেছফুল হ'ব পাৰিম। ধন্যবাদ বন্ধুসকল। অলৱেজ বি পজিটিভ। থেংক ইউ।